চৰকাৰৰ দায়িত্ব হ'ল জনসাধাৰণৰ সেৱা কৰা, জনসাধাৰণৰ অভাৱ অভিযোগবোৰ ভালকৈ অনুধাৱন কৰি সেইবোৰ সমাধান কৰা। যে পানেৰী অঞ্চলৰ বিশেষকৈ আক্ৰাছুৰ নেতৃত্বত যিখিনি সমাজ ইয়াত আছে তাত এটা অভাৱ বহুত দিনৰ পৰা আছিল আৰু তেওঁলোকে সেই অভাৱ পূৰণ কৰিব লাগে বুলি আবেদন কৰাত মোৰ ফালৰ পৰা যিখিনি পাৰোঁ MLA ফাণ্ডৰ সহায়েৰে এইখিনি চেলাৰী ভৱন নিৰ্মাণ কৰাইছে। ফাণ্ড খুব কম আছিলে সেইকাৰণে খুব সৰু এটা ৰুম বনোৱা হ'ল। এইখিনি আচলতে যথেষ্ট নহয়, তথাপিও নাই মনাই সময়তকৈ কণা মমাই ভাল বুলি কোৱাৰ নিচিনাকৈ বনাই দিয়া হ'ল, আৰম্ভ কৰা হ'ল আৰু অহা দিনবিলাকত ইয়াতকৈ অলপ ডাঙৰ ঘৰ বনাব পৰা যায় সেই ব্যৱস্থাখিনি চিন্তা কৰিছোঁ। যদি আমাৰ ফাণ্ড পৰ্যাপ্ত আহে তেতিয়াহ'লে ইয়াত অলপ ডাঙৰ মিটিং হলৰ প্ৰয়োজন আছে আৰু সেইখিনি দিয়াৰ ব্যৱস্থাখিনি চিন্তা কৰিম। ইয়াৰ উপৰিও আমাৰ পানেৰী অঞ্চলত যথেষ্ট সমস্যা আছে। এতিয়াও ৰাস্তা পদূলি বহুত বনাবলৈ বাকী আছে। খোৱা পানীৰ ব্যৱস্থাৰ দিয়াৰো ব্যৱস্থা অভাৱ দেখিবলৈ পাইছোঁ আৰু সেইখিনি আমি যেনেকৈ পাৰোঁ, যিহেতু আমাৰ চৰকাৰে এটা 4টা বছৰ সময় আছে আগত, সেই 4টা বছৰৰ পিছত আমি কেনেকৈ পাৰোঁ এটাৰ পিছত এটা এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে কাম কৰিম।